হেল্ল' গাইজ ভিডিঅ'টো শেষলৈকে চাই লওক তাৰপিছত যি কমেণ্ট কৰে ন কৰিব নিজৰ মতামতো আগবঢ়াব আৰু আজি ৰাতিপুৱা মই ৰাতিপুৱা যেতিয়া শোৱাৰ পৰা উঠাৰ আগত মই এফবিটো অন কৰিছিলোঁ আৰু এফবিটো অন কৰাৰ পিছত দেখিলোঁ যে তাত এটা ভিডিঅ' দেখা পালোঁ তাত জুবিন দাৰ অনুষ্ঠান কৰিব গৈছিলে তাত কিবা এনেকুৱা এটা কথা কৈছিলোঁ যিটো শুনাৰ পিছত মই কি ক'ম মোৰ মাথাটো কিবা ধৰণৰ হৈ গৈছিলে তাৰপিছত মোৰ ৰাতিপুৱা 8টা বজাৰ পৰা ক্লাছ আছিল কাৰণে মই লগালগ আকৌ উঠি কৰি পেলাই মই কলেজ গ'লোঁ কিন্তু কলেজতো মোৰ তাতো মনটো মাথাটো মোৰ অলপ মনটো বেয়া লাগি আছিলে তাৰপিছত লগালগ মই ঘৰ আহি পাইছোঁহি 12টা বজাত আৰু এতিয়া 12টা চাৰে 12টামান বাজিছে আৰু এতিয়া মই লগালগ পথাৰলৈ আহিছোঁ ভিডিঅ'টো বনাবলৈকে ইমান মাথাটো মোৰ পূৰা গৰম হৈ আছে কি কথা চ' শেষলৈকে চাই থকা গোটেইখিনি গম পাই যাব জুবিন দাই শিৱসাগৰ নে ক'ৰবাত অনুষ্ঠান কৰিব গৈছিলে তাত তেতিয়া কৈছিলে যে কি অসমীয়া ফিল্মক ছাপোৰ্ট কৰিব লাগে আৰু চাউথৰ ফিল্মক ছাপোৰ্ট কৰিব নালাগে সেয়া ফিল্ম চাব নালাগে KGF ত্ৰিবুলাৰ এইবিলাক ফিল্ম আরে ফটুয়া যে সেই সাউথ ইন্ডিয়ান চিনেমাবিলাক চাই থাকিব নাচাব ডাবিং কৰা চিনেমাবিলাক কিবা নামবোৰ KGF RRR সেইবিলাক চোৱাতকৈ অসমীয়া চিনেমা চাব তাহাঁতক ধনী কৰি লাভ নাই আমাৰ মানুহক ধনী কৰিব লাগে আমাৰ মানুহে চিনেমা বনাব উইয়া জুবিনে এইটো কি কথা ক'লে অসমৰ হাৰ্ট বিট হয় বা অসমৰ প্ৰতিজন মানুহে জুবিন দাক চিনি পায় ভাল পায় সেইবুলিকে জুবিন দাই যি ক'ব সেইটোকে সঁচা হ'ব নেকি আৰু চাউথৰ বলিউডৰ ফিল্মৰ বিষয়ে কোৱা হেঁতেন মোৰ গাত নালাগিলেহেঁতেন পাৰ্চনেলি কিন্তু যেতিয়া চাউথৰ ফিল্মৰ বিষয়ে ক'লে মোৰ মাথাটো কিবা ধৰণৰ হৈ গ'ল জুবিন দাক ময়ো ভাল পাওঁ জুবিন দাক গান শুনি ভাল পাওঁ জুবিন দাৰ সৰুৰ পৰা জুবিন দাৰ গান শুনিয়ে মই ডাঙৰ হৈছোঁ সেইবুলিকে জুবিন দাই যি ক'ব সেইটোকে মই মানি ল'ম বা চবেই মানি ল'ব তেনেকুৱা কথাটো নহয় ন আৰু KGF ত্ৰিবুলাৰ কথা কৈছে কিমান ডাঙৰ বাজেটত বাজেট যিমানেই নহওক বা যিমান ধুনীয়া কনচেপ্ট বা ইমান ভাল ফিল্ম এখনক যদি বেয়া বুলি কয় ন জুবিনে মানুহ থৈ নাচাবলৈ নাযাব অসমীয়া ফিল্মৰ কথা কৈছে অসমীয়া ফিল্মক ছাপোৰ্ট কৰিব লাগে মই মানিছোঁ অসমীয়া ফিল্মক ছাপোৰ্ট কৰিব লাগে কিন্তু অসমীয়া কোনবোৰ ফিল্মক ছাপোৰ্ট কৰিব লাগে ফকতীয়া ফিল্মবোৰক ছাপোৰ্ট কৰিব লাগে নেকি অদ্ভুত কাহিনী ধৰণৰ ফিল্ম বনাব যোনবোৰ কোনো লজিক নাথাকে তেনেকুৱা ধৰণৰ ফিল্মত কি বুলি কয় তেনেকুৱা কাহিনীৰ ফিল্ম এখন বনাব সেইবোৰ চাব যাব লাগে এতিয়া জুবিনে সঁচা কথা ক'বলৈ যাওঁনে মোৰ ব্যক্তিগত মতামত সেইটো যাতে কোনো কমেণ্ট নকৰে মোক বেয়াকৈ কাৰণ মোৰ পাৰ্চনেল লাইফ হয় মই যাক ভাল পাওঁ বেয়া পাওঁ সেইটো মোৰ কথা মই জুবিন দাক গান শুনি ভাল পাওঁ সেইটো মই এগ্ৰী মই 100% গেৰাণ্টি দি কৈছোঁ যে মই জুবিন দাক গান শুনি ভাল পাওঁ মোৰ ফেভৰেট হয় কিন্তু সেইবুলি মই জুবিন দাৰ এক্টিং বেয়া পাওঁ আৰু চিধা কথা মই কৈছোঁ জুবিনে যিমানকেইখন ফিল্ম বনাইছে তাৰ যেতিয়া বহুত মানুহে মই হলত চাবলৈ যোৱা নাই বহুত মানুহ যেতিয়া হলৰ পৰা ওলাই বা আমাক লগৰ বহুতো গৈছিল তেতিয়া আহি পেলাই যেতিয়া কয় ন কথাটো যে মিছন চাইনাই হওক বা পিয়াই হওক আৰু কাঞ্চনজংঘাই হওক কি কৈছে জানেনে ডাইৰেক্ট কৈছোঁ মই সঁচা কথা একদম মোৰ ফালৰ পৰা সেইটোৱে যে একো কাহিনীত দম নাইকিয়া ফকতীয়া ফিল্ম আৰু প্ৰথম ছেকেণ্ড কথা হ'ল যে জুবিন দাক এক্টিঙত একেবাৰে নাচাজে কাৰণ জুবিন দা বেলেগ এজন হিৰ' হোৱাহেঁতেন বেছি ভাল লাগিলেহেঁতেন সেই কাহিনীটো বা কাহিনীটো অলপ ভাল কৰিব পাৰিলেহেঁতেন কিন্তু জুবিন দাক এক্টিঙত একেবাৰে নাচায় জুবিন দাই গান গালে চাজে সেইটো যিমান বহুত মানুহে কৈছে সেইটো মই এগ্ৰী যে মই নিজেও কওঁ সেইটো জুবিন দাই গান গালে চাজে ফিল্মত নহয় আৰু যেতিয়া জুবিন দাই এইটো কথা কৈ দিলে ন মোৰ কি ক'ম মাথাটো মোৰ নিজৰে বেয়া লাগিছে কি কৈছে চাউথৰ ফিল্মক ছাপোৰ্ট কৰিব নালাগে চাউথ সিহঁতে এখন ষ্টেটৰ পৰা আহিছে ন আমাৰ অসমৰ নিচিনা সেইবোৰ ষ্টেট ন সিহঁতে ইমান কষ্ট কৰিছে আজি কষ্ট কৰিছে কাৰণে কি কৈছে ইমান আগলৈ আগবাঢ়ি গৈছে বলিউডক পিছ পেলাইছে বলিউডৰ ফিল্মবিলাকক এনেকুৱা কৰি অৱস্থা কৰি পেলাইছে কষ্ট কৰিছে কাৰণে আজি ইমান ত্ৰিবুলাৰ পুষ্পা জে ভীম হওক KGF এনেকুৱা নিচিনা ফিল্মবোৰ বনাইছে কষ্ট কৰিছে মানুহে চাই ভাল পাইছে কাৰণে ছাপোৰ্ট কৰিছে অসমীয়া ফিল্মক ছাপোৰ্ট কৰিব ন তেনেকৈ যদি ভাল ফিল্ম বনাওক না ধুনীয়া বাজেটত ভাল এক্টৰ লওক তেনেকুৱা জুবিনে তুমি ফিল্ম বনাব মন আছে আপোনাৰ ফিল্ম বনাওক আপুনি হিৰ' হ'ব নালাগে ভাল এজন এক্টৰ হিৰ'ক লওক কাহিনীটো আপুনি বনাওক ভাল কাহিনী বনাওক গান গাওক আপোনাৰ যিমানকেইখন ফিল্ম বনাইছে ন তাত মোৰ পাৰ্চনেলি ক'বলৈ গানকেইটা মোৰ বহুত প্ৰিয় বা বহুত ভাল লাগিছে কিন্তু সেইবুলিকে মোৰ ফিল্মখন মোৰ একেবাৰে ভাল লাগে সেইটো মোৰ কথা তাত কোনো কমেণ্ট নকৰে সঁচাকৈ কৈছোঁ কিন্তু মোৰ ব্যক্তিগত মতামত আগবঢ়াইছোঁ মোৰ ফিল্মকেইখন একেবাৰে ভাল পোৱা নাই জুবিনক মই গান শুনি ভাল পাওঁ জুবিনৰ এক্টিং চাই মই ভাল নাপাওঁ আৰু জুবিনে যি টি অদ্ভুত কথা কিছুমান কৈ দিছে বেয়া লাগিছে ন তাতে মই সঁচা কথা ক'লে ফিল্মৰ পাগল মই চাউথৰ ফিল্ম মই ইমান পাগল মই কি ক'ম চাউথৰ ফিল্ম হওক গান মই ইমান ভাল পাওঁ বেলেগ গান চাগে ইমান মই ভালেই নাপাওঁ যিমান মই চাউথৰ ফিল্ম হওক গান ভাল পাওঁ যে চাউথৰ ফিল্মৰ বিষয়ে কোনোবাই কিবা কওঁ ন তেতিয়া মই সেই মাথাটো কিবা ধৰণৰ হৈ যায় বেয়া লাগে আৰু জুবিন দা মোৰ ফেভাৰেট হয় ছিংগাৰ কিন্তু ইমান বেয়াকৈ কি এইবোৰ জুবিন দাক মই এইটো কথা কাৰণে অলপ বেয়া পাইছোঁ কাৰণ জুবিন দাই এনেকুৱা এটা কথা ক'ব নালাগিছিল কাৰণ সেইটো নিজৰ কাৰণে চবেই নিজৰ কাম কৰিছে কাৰণে বেছি কষ্ট কৰিছে কাৰণে ইমান হাৰ্ড ৱৰ্ক কৰিছে কাৰণে আজি এটা ইমান ধুনীয়া এটা লেভেল পাই গ'ল চাউথৰ ফিল্মে বলিউডক পিছ পেলাইছে চবেই জানে বলিউডক কেনেকুৱা অৱস্থা কৰি পেলালে বৰ্তমান সময়ত আৰু তেনেকুৱা নিচিনা এনেকুৱা এখন ফিল্ম ইণ্ডাষ্ট্ৰীক যদি কোনোবাই বেয়াকৈ কয় ন তেতিয়া মোৰ ফেভাৰেট হয় চাউথৰ ফিল্ম মোৰ ফেভাৰেট হয় মই কাৰণ চাউথৰ ফিল্মৰ পাগল যেতিয়া ৰিলিজে মই লগালগ চাবলৈ আৰু এনেকুৱা বিশ্বাস কৰে মই চাউথৰ লেংগুৱেজটো মই বুজি নাপাওঁ কিন্তু মই চাউথৰ ভাষাতে চাওঁ ফিল্মখন কাৰণ হিন্দীত হ'লে অলপ দিন লাগে বা লগতে নিদিয়ে সেইকাৰণে মই সেইটো ভাষাতে মই চাওঁ বুজি পাওঁ নাপাওঁ ভাষাটো কিন্তু মই ছবিটো চাই পেলাই শান্ত নালোঁ কাৰণ মই চাউথৰ এক্টৰছে হওক বা এক্ট্ৰেছ হওক গোটেই গাল মোৰ ফেভাৰেট হয়
অল আৰু তেনেকৈ মই বলিউডো আছে চাউথো আছে কিন্তু সেই কি বুলি কয় আছামিছৰো আছে অসমীয়াও আছে কিন্তু মই অসমীয়াৰ পৰা বলিউডক লৈ ইমান হেৰি নহয় যিমান মই চাউথক লৈ পেলাই পাগল চাউথৰ ফিল্ম হওক গোটেইখাইতে যিমান যেনেকুৱা সংস্কৃতিটো বা কলা সংস্কৃতি বা যিটো নীতি নিয়ম ইমান ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন কৰে ন মানুহৰ আগত কি ক'ম সেইটো কাৰণে মই ফিদা মই চাউথৰ ফিল্মৰ কাৰণে আৰু যেতিয়া চাউথৰ ফিল্মৰ বিষয়ে কোনোবা বেয়াকৈ ক'ব তেতিয়া মই তাক মই ৰিপ্লাইটো দিমেই আৰু মই এইটো ৰিপ্লাই জাষ্ট মোৰ ব্যক্তিগত মতামত হিচাপে ৰিপ্লাইটো দিবলৈ চেষ্টা কৰিছোঁ গতিকে গাত পাতি কোনো নলয় যেতিয়া এনেকুৱা ধৰণৰ কমেণ্ট নকৰে কাৰণ সেইটো মোৰ ব্যক্তিগত মতামত বুজি পাইছেই ন সেইটো মোৰ মানে সঁচাকৈ মোৰ মনটো বহুত বেয়া লাগিছে কাৰণ ইমান ধুনীয়া ধুনীয়া KGF বেয়া ফিল্ম বুলি কোনে ক'ব পুষ্পা কোনে বেয়া ফিল্ম বুলি ক'ব ত্ৰিবুলাৰ কোনে বেয়া ফিল্ম বুলি ক'ব মূৰ্খবিলাকে বেয়া বুলি ক'ব এটা ৰিয়েলি কথা মূৰ্খবিলাকে বেয়া বুলি ক'ব যোনবিলাকে ফিল্ম বুজি নাপায় চাবলৈ নাজানে আৰু যোনবিলাক ফিল্ম পাগল ন সেইবিলাকে এইবিলাকক ভাল বুলিয়ে ক'ব মই ভাল যিমান যে চাইছে পুষ্পা ত্ৰিবুলাৰ KGF বেয়া বুলি কোৱা মানুহ এতিয়ালৈকে নোলালাও চাগে চ' বুজি পাইছে চ' আপোনালোকৰ কি মানে মতামত সেইটো কমেণ্ট কৰক মোক গালি পাৰিবলৈ নাহিব কিন্তু মোৰ ব্যক্তিগত মতামত বা মোৰ নিজৰ চইচ